নমস্কাৰ স্তুতি গোস্বামী নামৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ গিলাছ কেকৰ এটা ৰেচিপি। এই ৰেচিপিটো একেবাৰে সিম্পল হয় আৰু লগতে সৰু ল'ৰা-ছোৱালীক টিফিনত দিবলৈ বহুত ভাল। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন। এতিয়া আহক আমি কেকৰে ৰেচিপি ভিডিঅ'টো চাই লওঁ। যেহেতু গিলাছ কেক বনাম গতিকে তিনিটা মই ষ্টিলৰ গিলাছ লৈছোঁ। ইয়াতে এতিয়া অকণমান ৰিফাইন তেল সানি লৈ গিলাছকেইটা কেক বনাবৰ কাৰণে ৰেডি কৰি লওঁ। এতিয়া গোটেইকেইটাতে অকণমান ৰিফাইন তেল এনেকৈ ব্ৰাছেৰে সানি ল'লোঁ। তাৰপাছত অকণমান ময়দা ছটিয়াই লৈ গোটেইকেইটা গিলাছ কেক বনাবৰ কাৰণে ৰেডি কৰি ল'লোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো গিলাছেই ল'ব পাৰে। এতিয়া মই কেকৰ বেটাৰটো বনাবলৈ এটা মিক্সিৰ বাতি লৈছোঁ। তাতে ৰুম টেম্পাৰেচাৰত থকা দুটা ডিম ভাঙি ল'লোঁ। আপোনালোকে হাতেৰেও হুইক্স দি পেলাই এটা চৰিয়াত লৈ বনাব পাৰে। মই চেনিখিনি গুলিবলৈ টান পাওঁ কাৰণে মই এনেকৈ মিক্সিৰ বাতি এটাতে লৈ লৈছোঁ, তেতিয়া সোনকালে হৈ যাব যিহেতু গৰমো বহুত। দুটা ডিম ভাঙি ল'লোঁ। এতিয়া এই কাপটোৰ জোখাৰে আধাতকৈ অকণমান বেছি মই দিছোঁ চেনি আৰু লগতে সেই কাপটোৰ জোখাৰে আধাতকৈ অকণমান বেছি দিছোঁ ৰিফাইন তেল। আৰু এতিয়া মিক্সি বাতিটোৰ সাফৰখন লগাই এইখিনি মই মিক্সিত ভালকৈ পেষ্ট বনাই ল'ম। এয়া আমাৰ মিক্সিত খুন্দি হৈ গ'ল, এইখিনি ধুনীয়া এটা পেষ্ট ৰেডি হৈ গ'ল। আৰু এতিয়া এটা বাতিত মই এইখিনি উলিয়াই লৈছোঁ। মিক্সিৰ বাতিটোত থকাখিনিও মই এনেকৈ চামুচেৰে উলিয়াই ল'লোঁ। আৰু লগতে মই এটা ইলাচি দিছিলোঁ, যিটো মই আপোনাৰ আগত দেখুৱাবলৈ থাকি গ'ল, এতিয়া দেখুৱাই দিছোঁ। এতিয়া মই যিটো কাপেৰে জোখাৰে লৈছিলোঁ চেনি আৰু ৰিফাইন তেল, সেই কাপটোৰ জোখাৰে 1 কাপ আৰু 1.5 কাপ মানে 1.5 কাপতকৈ অকণমান বেছি ময়দা লৈছোঁ। আৰু ময়দাখিনি মই চালি লৈছোঁ, গতিকে চালি আপোনালোকক দেখুওৱা নাই। লগতে এখন চামুচৰ জোখাৰে লৈছোঁ আধা চামুচ বেকিং পাউডাৰ আৰু গোটেইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। কেকটো বনাওঁতে পাউডাৰ সামগ্ৰীখিনি দিয়াৰ পাছত বেছি মিলাব নালাগে, যেতিয়ালৈকে মিহলি হৈ নাযায় তেতিয়ালৈকে মিলালেই হ'ল। কিন্তু তাৰ আগত পাউডাৰখিনি দিয়াৰ আগত মানে ময়দা দিয়াৰ আগত চেনি ৰিফাইন আৰু ডিম সেইখিনি যিমান পাৰে মিহলাই ল'ব। আৰু এইখিনি মোৰ ভালদৰে মিহলি হৈ লৈছে, কিন্তু কেকৰ বেটাৰটো অকণমান ডাঠ হৈছে, সেইকাৰণে ইয়াতে অকণমান মই ঠাণ্ডা পানী দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে গাখীৰো দিব পাৰে। যিহেতু কেকৰ মিশ্ৰণটো সদায় ওপৰৰ পৰা এৰি দিলে ৰিবনৰ নিচিনাকৈ পৰিব লাগে আৰু মই সিমানটো কনচিষ্টেঞ্চিলৈ আনি লৈছোঁ এইখিনি। আৰু এইখিনি মোৰ ধুনীয়াকৈ মিহলি হৈ গৈছে আৰু পানী বা গাখীৰ দিব নালাগে। আৰু এয়া দেখিছেই ওপৰৰ পৰা এৰোঁতে ৰিবনৰ নিচিনাকৈ পৰি গৈছে। আৰু মোৰ এই কেকৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া মই কেক বনাবৰ কাৰণে যি 3টা গিলাছ লৈছিলোঁ তাতে এই কেকৰ বেটাৰখিনি দি ল'ম। আৰু গিলাছটোৰ ওপৰলৈকে বেটাৰখিনি দি দিব নালাগে, কাৰণ গৰম হোৱাৰ পাছত যিহেতু কেকটো ফুলিব, সেইকাৰণে গিলাছটোৰ আধালৈকে কেকৰ বেটাৰখিনি দি ল'ব লাগে। আৰু মোৰ 3টা গিলাছতেই মই আধালৈকে এইখিনি দি ল'ম। এয়া 3টা গিলাছত মোৰ কেকৰ বেটাৰখিনি দি ৰেডি হৈ গ'ল। এতিয়া মই ওপৰতে অকণমান কাজু সজাই দিছোঁ। আপোনালোকে টুটি ফুটি বা যিকোনো ড্ৰাই ফ্ৰুটছ থাকিলে দিব পাৰে। মোৰ নাই, কাজু আছে কাৰণে মই কাজু দিয়ে সজাইছোঁ। আৰু লগতে গিলাছকেইটা অকণমান টেপটেপাই দিছোঁ, যাতে ভিতৰত এয়াৰ সোমাই থাকিলে সেয়া ওলাই আহে। আৰু ইফালে এটা কুকাৰ মই প্ৰায় 15 মিনিটমানৰ কাৰণে প্ৰি হিট কৰি এডাল ষ্টেণ্ড দি লৈছোঁ। আৰু এতিয়া এই ষ্টেণ্ডডালৰ ওপৰত মই গিলাছ 3টা দি ল'ম। আপোনালোকৰ ষ্টেণ্ড নাথাকিলে ষ্টীলৰ প্লেটো দি ল'ব পাৰে, কিন্তু একো নিদিয়াকৈ ডাইৰেক্ট কুকাৰটোৰ ভিতৰতে গিলাছকেইটা দি নিদিব, তেতিয়া কেকৰ তলৰ অংশটো জ্বলি যাব পাৰে। আৰু মই এইটো ইণ্ডাকশ্যনত বনাইছোঁ। ইণ্ডাকশ্যনৰ মইতো মিডিয়াম হিটত ৰাখিছোঁ, প্ৰেছাৰ কুকাৰ মোডৰ। আৰু কুকাৰৰ ঢাকনিখনৰ গ্ৰেছকেট আৰু হুচেলটো আঁতৰাই মই ঢাকনিখন লগাই দিলোঁ। আৰু 25 মিনিটৰ পাছত চেক কৰিছোঁ, চাওক কেককেইটা সিজিছে। এই বাঁহৰ শলাডাল ভৰাই মই 25 মিনিটৰ পাছত চেক কৰি দেখিলোঁ যে বাঁহৰ শলাডালত একো লাগি অহা নাই, অৰ্থাৎ আমাৰ কেককেইটা ৰেডি হৈ গ'ল। আৰু 3টা কেকেই মই বাঁহৰ শলাডাল দেখুৱাই দিছোঁ, চাওক ভৰাই। এয়া আপোনালোকে মন কৰিছে বাঁহৰ শলাডালত একো লাগি অহা নাই, গতিকে আমাৰ কেকটো 25 মিনিটত ৰেডি হৈ গ'ল। আৰু এইকেইটা মই কুকাৰৰ ভিতৰৰ পৰা কেককেইটা উলিয়াই ল'লোঁ। এয়া ধুনীয়া হৈছে নহয়নে? সেইটো একেবাৰে চিম্পুল আৰু অতি কম সময়তে হোৱা ৰেচিপি হয়। লগতে মই এনেকৈ দেখুৱাই দিছোঁ, চাওক কেকটো হেঁচি দেখিছে গিলাছটোৰ গাত লাগি অহা নাই, ধুনীয়াকৈ এৰাই আহিছে। খালি গৰমে গৰমে গিলাছটোৰ পৰা এৰুৱাবলৈ চেষ্টা নকৰিব, তেতিয়া ভাগি যাব পাৰে। মই আপোনাক দেখুৱাইহে দিছোঁ যে গিলাছটোৰ গাৰ পৰা ধুনীয়াকৈ এৰাই থকাটো। ইয়াত তিনিওটাই দেখুৱাই দিলোঁ। আৰু সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এখন চুৰি কটাৰীয়ে এনেকৈ কেকটো গিলাছৰ গাৰ পৰা এৰুৱাই লৈছোঁ, লগতে উলিয়াইও দেখুৱাইছোঁ। চাওক ধুনীয়াকৈ কেকটো ওলাই আহিছে। এয়া আৰু গিলাছটোতো একো লাগি থকা নাই। এয়া চাওক গিলাছটোও দেখুৱাই দিছোঁ। আৰু এয়া আমাৰ গ্লাছ কেক ৰেডি হৈ গ'ল। আৰু এটা কেক মই আপোনালোকক
এখন কটাৰীয়ে কাটি দেখুৱাইছোঁ আপোনালোকে নিজৰ পচন্দ অনুসৰি কাটি ল'ব কিমান ডাঙৰকৈ কাটিব বা কিমান সৰুকৈ কাটিব বিচাৰে এয়া চাওক ধুনীয়া হৈছে পুৰা স্পঞ্জি হৈছে আৰু চাওক এনেকৈ হাতেৰে মই হেৰি কৰি দেখুৱাইছোঁ দেখিছেনে কিমান স্পঞ্জি হৈছে গতিকে এইটো একেবাৰে চিম্পুল ৰেচিপি হয় যিসকলে আগতে এনেদৰে গিলাচ কেক বনোৱা নাই এবাৰ বনাই চাব পাৰে এইটো ল'ৰা ছোৱালী টিফিনত দিবলৈ বহুত ভাল হয় লগতে ঘৰত খাবলৈও বহুত সহজ ৰেচিপি হয় গিলাচ কেকৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই